উঠিব হোৱাই নাই নে? মইনা, অ মা, মই কিবা শুই থাকিলে তোৰ জ্বলন হয় নেকি অ? অ হয়নে? তোকনো আৰু কি কম, যা গোসানী শুই থাকগৈ। হয়নে মোৰ বুঢ়ীগাল, মোৰ কলিজাজনী? হ'ব হ'ব, মই বৰদেউতা ঘৰৰ পৰা আহিব লগা আছে, ধান অলপ জাৰিব লগা আছে, তই গা ধুই লৈ গৈ যা। আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে। তই মোক মইনা বুলি মাতিবি, মইনাতহে আচল মৰম লুকাই থাকে, আৰু মই তোক ল'ৰা বুলি মাতিম, হ'বনে? পাপা 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 এইখন ঘৰত ইমান চিঞৰৰ অধিকাৰ তোৰ হাতত নাই। কথাষাৰ মনত ৰাখিবি। কিহৰ ইমান অহংকাৰ? তোৰ দৰে বেকাৰবোৰৰ আৰু বাপেকৰ টকা পইচাৰে চলা ফুৰা কৰা ল'ৰাৰ টনি মই নাচাওঁ। বাপৰ টকাৰ ওপৰত অহংকাৰ কৰিছা? তোমাৰ টকা আছে কিন্তু সুখ নাই। নিয়ৰ কি কৰিছা? ৰাতি হলে শ্লিপিং টেবলেট, আমুক নাখাওঁ তামুক নাখাওঁ, চুগাৰ ডায়েবেটিছ, এইটোৱে তোমাৰ জীৱন? এইটো মই জীৱন বুলি নকওঁ। ওলাই যা মোৰ ঘৰৰ পৰা। চা মইনা, মই বহুত অশান্তিত আছোঁ। ঐ ল'ৰা, তোক তোৰ দেউতাৰে ভালৰ কাৰণেহে কৈছে। তই নুবুজিবি অ' মইনা। কি কি কলি? এনে এটা কাণ মোচোৰা দিম, গোটেই অসমখন ঘূৰি থাকিবি। কি? তোক মই এইজনী ছোৱালী এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। বোৱাৰী হ'ব কিন্তু এখেতৰ ঘৰৰ।
মোক মইনা বুলি মাতিবি মইনাতহে আচল মৰম সোমাই থাকে হ'বনে মইনাটো মৰমত ডুবি পাগল মইনাটো লগতে থাকি এদিন আমাৰ সপোন সঁচা হ'ব মইনা আমাৰ ভাল পোৱা এটা ৰূপ ল'ব লগতে মৰি